तो हे गाइस আজিৰ ৰেচিপিটো হল আমাৰ প্ৰেসাৰ কুকাৰত বনোৱা এটা সিম্পল পুলাও ৰেচিপি তো বলক নহলে পলম নকৰি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো পুলাওৰ বাবে মই প্ৰথমে তিনিটা ডাঙৰ সাইজৰ পিয়াজ এই ধৰণে দীঘল দীঘলকৈ কাটি লৈছো তিনিখিলা তেজপাত 10-12টা লং ইলাইচি আৰু অকণমান আদা নহৰু পেষ্ট লৈ লৈছো যেহেতু আজিৰ পুলাওটো আমি প্ৰেসাৰ কুকাৰত বনাম সেইভাবে মই গেছত প্ৰেসাৰ কুকাৰটো অলপ গৰম হ'বলৈ ৰাখি দিছো কুকাৰটো গৰম হোৱাৰ পিছতে মই ইয়াত অলপ ঘিউ দি দিম যেহেতু আজিৰ পুলাওটো মই ঘিউত বনাম সেইভাবে মই কুকাৰত প্ৰথমে ঘিউ অলপ দি লৈছো ঘিউখিনি মোৰ ফ্ৰিজত ৰখা আছিল সেইভাবে ঠাণ্ডা হৈ আছে ঘিউখিনি ভালদৰে গৰম হোৱাৰ পিছত মই ইয়াত তেজপাত কেইখিলা দি দিছো তেজপাত কেইখিলা অলপ ভাজাৰ পিছত মই অলপমান লৰাই লৈছো এতিয়া মই ইয়াত লং আৰু ইলাইচি কেইটা দি দিম লং ইলাইচি কেইটা অলপ ভাজাৰ পিছত মই ইয়াত পিয়াজখিনি দি দিছো পিয়াজখিনি এতিয়া ৰঙচুৱা হোৱালে ভালদৰে ভাজি লম পিয়াজখিনি এই ধৰণে ৰং খলাবলৈ লৈছে পিয়াজখিনি এই ধৰণে অলপ ৰঙচুৱা হোৱাৰ পিছত ইয়াত মই আদা নহৰুৰ পেষ্টটো দি দিম আৰু গুটেইখিনি এবাৰ ভালদৰে লৰাই লম এতিয়া মই ইয়াত 1 চামুচ চেনি দিছো চেনি দিলে পুলাওৰ কালাৰটো বহুত ধুনিয়া হয় চেনি দিয়াৰ পিছত মই অলপ সময় লৰাই এই ধৰণে ভাজি লৈছো আৰু এতিয়া মই ইয়াত চাউলখিনি দি দিছো চাউলখিনি জহা চাউল হয় আৰু মই ইয়াক 2.5 ঘণ্টামান তিয়াই ৰাখিছিলো এতিয়া মই 15 মিনিটমান সময় চাউলখিনি এই ধৰণে ভালদৰে লৰাই ভাজি লম এয়া 10 মিনিট মানৰ পিছত পুলাওৰ ৰংটো অলপমান খলনি হৈছে এয়া 15 মিনিটৰ পিছত পুলাওৰ ৰংটো ৰঙচুৱা হৈ আহিছে এতিয়া মই ইয়াত অলপ গৰম পানী মিহলাম মোৰ জোখমতে পানী দিয়া হৈ গল এতিয়া মই ইয়াত 1 চামুচ নিমখ মিহলাইছো আৰু এবাৰ ভালদৰে মিহলাই লম এতিয়া মই কুকাৰৰ ঢাকনা লগাই ইয়াক 2টা চিটি মাৰিবলৈ দিম কুকাৰৰ হুইচেলটো মাৰাৰ পিছত মই এয়া কুকাৰৰ ঢাকনাখন খুলি দিছো এটা খুব ধুনিয়া সুগন্ধ ওলাইছে এতিয়া মই হেঠা এখনেৰে এই ধৰণে পুলাওখিনি তল ওপৰ কৰি দিম যাতে তলৰখিনি লাগি নধৰে আৰু পেটেকা লাগি নাযায় মই আকৌ 10 মিনিট মানৰ বাবে কুকাৰৰ ঢাকনাখন লগাই থৈছো আৰু এয়া মোৰ পুলাও ৰেডি মই ইয়াক ৰুটি আৰু চিকেন আঞ্জাৰ লগত পৰিবেশন কৰিছো আৰু আপোনালোকেও এই ধৰণে খুব কম বস্তুৰ সহায়ত এই পুলাও ৰেচিপিটো ঘৰতে বনাই ট্ৰাই কৰিব পাৰে ভিডিওটো চাই যদি ভাল পালে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব